চাওক যিহেতু আমাৰ চবৰে কাৰণে এটা আজি পবিত্ৰ দিন, আজি ৰঙৰ উৎসৱ হোলী। তো আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু হয়, আপোনালোকে জানে ইতিমধ্যে মই ভাৰপ্ৰাপ্ত ইএম হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ BTCত। তো যোৱাকালি মোক পূৰ্ণাংগ দায়িত্ব অৰ্পণ কৰিলে ইএম হিচাপে। তো আমাৰ যিহেতু আমি বহুদিন এটা সময় আমাৰ কছাৰী জনগোষ্ঠীয়ে কিছু ডিপ টাইপ এটা হোৱা যেন অনুভৱ কৰিছিলোঁ। কিন্তু এইবাৰ সঁচাকৈ আমাক খুবেই ভাল লাগিছে। আমাৰ নিৰ্বাচনৰ পূৰ্বে চৰ্দাৰ হাগ্ৰাম মহিলী ছাৰে যি ৰাইজক প্ৰতিশ্ৰুতি দিছে, যি আমাক প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ গৈ আজি কছাৰী জনগোষ্ঠীৰ ফালৰ পৰা মোক আজি মনোনীত এমচিএলএ বনাই আজি মোৰ দায়িত্ব অৰ্পণ কৰিলে। তো এই ক্ষেত্ৰত আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, লগতে ডাইনামিক লিডাৰ আমাৰ চৰ্দাৰ হাগ্ৰাম মহিলী ছাৰ, সন্মানীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, আমাৰ ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াদেৱ, লগতে আমাৰ NDA চৰকাৰ, যিহেতু BTCত NDA চৰকাৰ চলি আছে, আমাৰ PPF দলৰ সমূহ কৰ্মকৰ্তা, লগতে আমাৰ BJP দলৰ সমূহ কৰ্মকৰ্তাক মই আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাওক, যিহেতু এটা সুন্দৰ উদ্দেশ্য লৈ BTC প্ৰধান হাগ্ৰাম মহিলী ছাৰে আমাৰ BTCত বসবাস কৰা 26টা জনগোষ্ঠীৰ সমূহ উন্নয়ন, সমূহ বিকাশৰ কথা চিন্তা কৰি সকলোকে লগত লৈ চলি আছে। আৰু যি আমাৰ ছাৰৰ নীতি আদৰ্শ, এই নীতি আদৰ্শৰ আওতাত থাকি এজন সৈনিক হিচাপে মই মোৰ দায়িত্ব নিষ্ঠাৰ সহকাৰে পালন কৰি যাওঁ। মোৰ ইতিমধ্যে দুটা ডিপাৰ্টমেণ্ট আছে, ছয়েল কনজাৰ্ভেশ্যন আৰু ছেৰিকালচাৰ। তো চাওক, ইতিমধ্যে আমাৰ যিহেতু ছেৰিকালচাৰ ডিপাৰ্টমেণ্টটো হ'ল আমাৰ একচুৱেলি এটা বহুত ভাল ডিপাৰ্টমেণ্ট। আৰু ইয়াত যিটো আমাৰ চৰকাৰৰ উদ্দেশ্য হ'ল স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত জোৰ দিয়া। আৰু ইয়াত এই ডিপাৰ্টমেণ্টৰ আওতাত আমাৰ শিপিনীবিলাক নিজা এৰি উৎপাদন কৰি চেল্ফ ডিপেণ্ডেণ্ট হোৱাৰ এটা সুবিধা লাভ কৰে। আৰু মই বহুত ভাল পাইছোঁ এই ডিপাৰ্টমেণ্টটো পাই। আৰু যিখিনি আমাৰ EC চেণ্টাৰ আছে, যিখিনি আমাৰ ছেৰিকালচাৰ, আমাৰ যিখিনি গাৰ্ডেনবিলাক আছে, তো মোৰ ক্ষমতাৰ গণ্ডিত যিমান পাৰোঁ মই ভালকৈ চাব লাগিব এইখিনি। আৰু আমাৰ ৰাইজে সুবিধা পোৱাকৈ কামখিনি কৰি যাব লাগিব। আৰু যিহেতু ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টটো আমাৰ এগ্ৰিকালচাৰেল ছেক্টৰৰ লগত জড়িত আছে, ইৰিগেশ্যন ছেক্টৰৰ লগত জড়িত আছে, ৱাটাৰ ৰিচোৰ্চৰ লগতো জড়িত আছে। আৰু যিহেতু আমাৰ কিছুমান জেগাত গৰাখহনীয়াৰ বহুত অসুবিধা আছে, আৰু এইখিনি আমাৰ যিখিনি এগ্ৰিকালচাৰ লেণ্ড, এইখিনি বহুত ইৰ'শ্যন হৈ আছে। তো এই ক্ষেত্ৰত আমাৰ যিমান পাৰোঁ আৰু বহুত ইষ্টিমেট ইতিমধ্যে হৈ গ'ল, ইতিমধ্যে প্ৰিপেৰেশ্যন হৈ গ'ল বহুত ইষ্টিমেট। আৰু মষ্ট এচেঞ্চিয়েল যিখিনি আমাৰ পিন পইণ্ট আছে, নিশ্চয় এইখিনি কাম কৰাৰ মই ভূমিকা গ্ৰহণ কৰিম। আগন্তুক MLA ইলেকশ্যন আহি আছে, যে বাওঁকুংগ্ৰী সমষ্টি যদি চাই এতিয়া আপোনাৰ আৰু শুনিছোঁ আমি কচৰাচুংচীজনক দিয়া হ'ব, কেনেকুৱা ভূমিকা ল'ব আপুনি EM হৈ? হয়, চাওক, যিহেতু এটা খুবেই আমাৰ কাৰণে ভাল খবৰ। ইতিমধ্যে আমাৰ সন্মানীয় চিফ ছাৰে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তো আমাৰ বাওঁকুংগ্ৰী সমষ্টিত এইবাৰ মানে আমাৰ কোচ ৰাজবংশীৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। তো আমি খুবেই ভাল পাইছোঁ, খুবেই আদৰণীয় পদক্ষেপ। কাৰণ ৰাজনৈতিকভাৱে আমাৰ জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ কাৰণে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ সন্মানীয় চিফ ছাৰে। আৰু আমি এজন সৈনিক হিচাপে আগতে গ'লোঁ, এজন সৈনিক হিচাপে আমি দিনেই ৰাতি কাম কৰিব লাগিব। আৰু NDA হিচাপে আমাৰ BTCত থকা 15টা ছিট আমাৰ জিকাই নেওয়াৰ দায়িত্ব আমাৰ আছে। আৰু আমি BTCত 15টা ছিট লৈ পিনে আমাৰ সন্মানীয় আমাৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰাৰ দায়িত্ব আমাৰ আছে। আৰু নিশ্চয় এইখিনি দায়িত্ব আমি ভালকৈ পালন কৰি যাম। হয়, চাওক, সৰুৰে পৰা এটা মানে সামাজিক কাম কৰা মানসিকতা মোৰ আছিল। আৰু মই যিহেতু এটা দীৰ্ঘদিনীয়া সময় সমাজৰ লগত জড়িত আছিলোঁ, ক্লাছৰ আঞ্চলিক কমিটিৰ পৰা আৰম্ভ কৰি মই জিলা কমিটিত, লগতে চেণ্ট্ৰেল কমিটিত, পিছত মই চেণ্ট্ৰেল কমিটিৰ সভাপতি হ'লোঁ। তাৰপিছত মই কমাতাপুৰ অট'নমাছ কাউন্সিল DMO হ'লোঁ। তাৰপিছত আজি BTC DM। এটা দীঘলীয়া প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াত মোৰ কিছু হ'লেও অলপ এটা অভিজ্ঞতা হোৱা যেন মোক লাগে। আৰু এই অভিজ্ঞতা মোৰ ভালে কাৰণে হৈছে, কাৰণ ৰাইজৰ যিখিনি সুবিধা অসুবিধা, ৰাইজৰ যিখিনি মানে অভাৱ অভিযোগ মোৰ নজৰখনত আছে। আৰু এই ৰাইজক ঢুকি পোৱা বা ৰাইজৰ লগত মিলা প্ৰীতিৰে থকা এটা মনোভাৱ মোৰ আছে।
তো মোৰ যিখিনি নেচাৰ বা যিখিনি মোৰ আগৰে পৰা সৰুৰে পৰা যি মই ৰাইজৰ লগত মিলাই প্ৰীতি কৰি চলি থকা যিটো মোৰ অভ্যাস, নিশ্চয় অভ্যাসটো আৰু বৃদ্ধি পাব। আৰু যিহেতু হিচাপে মোৰ বহুত কৰণীয় থাকিব, নিশ্চয় মই ৰাইজৰ হকে কাম কৰি যাম। থেংক ইউ।